পুনৰ মিনি ব্লগলৈ আপোনালোক সকলোকে জনাইছোঁ স্বাগতম। আজি ওলাইছোঁ বেহাৰৰ মৰণা মাৰিবলৈ বুলি। যিসকলে গাঁৱত থাকে সেইবিলাকেতো জানে বেহাৰৰ ৰোৱাৰ পৰা আদি কৰি মৰণা মৰালৈকে কিমান কি কৰিব লাগে, তথাপিও ভিডিঅ'টো বনাইছোঁ। আৰু এইফালে চাওকচোন পথাৰত মানুহবোৰে নিজে নিজৰ কামত ব্যস্ত হৈ আছে সকলোবোৰ। আৰু এইকেইটা দিন যিহেতু কামৰ দিন, সকলো মানুহৰে ব্যস্ততাৰ সীমা নাই। আৰু এতিয়া মই পথাৰ আহি পালোঁ। মই পথাৰ আহি পোৱালৈকে আধা আধি হৈছে। ওচৰৰখিনি মোটামুটি হ'লেই প্ৰায় অলপ দূৰত আছে নদী পাৰৰ ফালে, সেইফালে আনিব যাব লাগিব এতিয়া। আৰু এতিয়া আহি প্ৰায় অন্তিম পৰ্যায় পালেগৈ, একদম নদীৰ কাষ। বাৰু এই নদীটোৰ নাম হৈছে কলহী নদী। মই এটি ভিডিঅ' বনাইছিলোঁ যোৱাবাৰ বেহাৰৰ দিনত। আপোনালোকে যদি ভিডিঅ'টো চোৱা নাই, ভিডিঅ'টো চাব পাৰে, তাত নদীটোৰ বিষয়ে কিবা কিবি কোৱা আছে। আৰু তাৰে পিছতে আমি নদীলৈ আহিলোঁ ভৰি হাতখন ধুওঁ বুলি। পানীবিলাক ইমান চেঁচা, ঠাণ্ডাৰ দিন যে একদম বৰফৰ দৰে হৈ আছে পানীবিলাক। বাৰু আপোনালোকে বাৰু সাঁতুৰিব পাৰেনে? আপোনালোক মানে ল'ৰাবোৰক কৈছোঁ, ল'ৰাবোৰে বাৰু সাঁতুৰিব পাৰেনে? এটা কমেণ্ট কৰি জনাবচোন। বাৰু এইখন হ'ল ৰঙালাওৰ খেতি। আগতে আমাৰ গাঁওখন ৰঙালাওৰ বাবে বহুত বিখ্যাত আছিল, কিন্তু এতিয়া মানুহে গৰু ছাগলীৰ বাবে ৰঙালাও নকৰা হৈছে। আৰু এয়া আমাৰ সম্পূৰ্ণকৈ হৈ গ'ল মৰণাখিনি জপা, আৰু এতিয়া বগৰী খাবলৈ ওলাইছোঁ। পথাৰত বগৰী খোৱাৰ মজাই বেলেগ। অকল বগৰীয়ে নহয়, সোৱাদ নোহোৱা বস্তুটো পথাৰত ভাল লাগে, হয়নে নাই বাৰু? আপোনালোকে কমেণ্ট কৰি জনাবচোন। আৰু এয়া আমাৰ মৰণা জপা কামখিনি শেষ হ'ল, আৰু অহাকালি আহিব লাগিব বেহাৰ চালিবলৈ। আৰু আজি হ'ল নেক্সট দিন, আৰু আজি ওলাইছোঁ বেহাৰ চালিবলৈ বুলি। বাৰু কিছুমানে মোক কমেণ্ট কৰি সুধিব পাৰে, তই যে বেলেগৰ বেহাৰত সহায় কৰি দি আছ, তহঁতৰ কি বেহাৰ নকৰে নেকি? হয়, আমাৰ বেহাৰ নকৰে। আৰু এইবিলাক কাম কৰি মই বহুতেই বেছি ভাল পাওঁ, সেইকাৰণে ওচৰৰ দাদাহঁতৰ এইখিনি হয় বেহাৰখিনি, আৰু অলপ সহায় কৰি দিবলৈ বুলি আহিছোঁ। আৰু আহিয়ে ডাইৰেক্ট বেহাৰ চালিবলৈ বুলি লাগি গৈছোঁ। এজাক প্ৰাকৃতিক বতাহে আমাক কিমান সহায় কৰে নহয়নে? এজাক প্ৰাকৃতিক বতাহৰ ফলত বেহাৰখিনি কিমান ধুনীয়াকৈ চাফা হৈ ওলাইছে, আপোনালোকে দেখিছেনে? বাৰু আপোনালোকে বেহাৰৰ খেতি কৰেনে? এটা কমেণ্ট কৰি জনাব। আমাৰ ফালে ঘৰে ঘৰে বেহাৰ কৰে। বাৰু এই ভিডিঅ'টো বনোৱাৰ অৰ্থ এইটো নহয় যে আপোনালোকে বেহাৰৰ কাম নাজানে, আপোনালোকে জানিব পাৰে। মই বনাইছোঁ আজিৰ এই মৰণা মৰা ভিডিঅ'টোত মই কি কি কৰিলোঁ তাকে দেখুৱাবলৈ। বাৰু আজিৰ মিনি ব্লগটো ইমানখিনিয়ে। যদি ভিডিঅ'টো চাই ভাল পায়, লাইক, কমেণ্ট, শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। পুনৰ এটি নেক্সট ভিডিঅ'ৰ সৈতে আকৌ লগ পাম। বাই বাই।